তো নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আছে ভাওনা আমাৰ গাঁৱতে। নাটভাগী হৈছে বিপ্ৰ দামোদৰ আখ্যান। বহুত দূৰ দূৰণিৰ পৰা আহিছে, চাই থাকিব, খালি আপোনালোকে স্কিপ নকৰিব। আৰু ভাওনাটো বহুত দেৰিকৈ আৰম্ভ হ'ব, সেইকাৰণে আমি অলপ ওলাই আহিলোঁ। ওলাই আহি পেলাই এয়া চাহকণ খালোঁ, চাহ তাহ খাই কৰি তেওঁলোকে ফটো চটো মাৰিছে, ফটো চটো মাৰি কৰি ৰেডি হৈছে। আপোনালোকে খালি স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু এতিয়া আহি পালোহি আমি নামঘৰ। এইভাগী নামঘৰতে আমাৰ ভাওনাখন কৰা হ'ব। তো চাওঁতে চাওঁতে মানুহো আহি পালেহি। তো আজি ভাওনা বহুত ধুনীয়া হ'ব যেন পাইছোঁ। বহুত মানুহ হৈছে বাহিৰত। এতিয়া পালোহি মেকআপ ৰুমত গোটেইখিনি মেকআপ মৰাত ব্যস্ততা হৈ আছে। চাওকচোন ৰাইজ, কি ধুনীয়া লাগিছে মেকআপটো। আৰু আপোনালোকেও যদি মেকআপৰ কাৰণে যোগাযোগ কৰিব বিচাৰে তো তলতে মোৰ নাম্বাৰ দি থোৱা আছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু এইফালে দুজনক চিনি পাইছে নাই? হয়, এজন আকৌ বিতুপন, এইফালে এজন অভিজিত। তো তেওঁলোকেও কিবাকিনি চুচুক চামাকে পাতিছে ৰাইজ। বাৰু আপোনালোকে শুনিব নালাগে, খালি ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰিব। আৰু এইফালে আমাৰ ডিম্পলো ওলাই কৰি ৰেডি হ'ল। ডিম্পলে আকৌ আজি গাইছে আমাৰ সত্য। তেওঁ আকৌ বেলেগ এটা ৰূপতহে সদায় দেখা পাওঁ দেই। ৰাইজ আপোনালোকে আকৌ বেলেগকৈ নাভাবিব দেই। এইফালে আকৌ এজনী কোন, চিনিবই পৰা নাই, ল'ৰা নে ছোৱালী ধৰিবই পৰা নাই। আপোনালোকে যদি চিনি পায় ভালদৰে কমেণ্ট এটা লিখি পেলাই জনাবচোন। মই হ'লে চিনি পোৱা নাই দেই ৰাইজ। তো চাওঁতে চাওঁতে ভাওনাও আৰম্ভ হ'ল, আৰু লগতে ৰাইজো আহি পালেহি। আৰু আজি আকৌ আমাৰ দোহাৰ চলাইছে যোৰহাটৰ প্ৰজ্ঞান দাহেঁতি। তো ৰাইজ দেৰি নকৰি ব'লক, প্ৰজ্ঞান দাৰ আমি এফাকি ঘোষা শুনি চাওঁ। ভাল লাগিছে আজি ভাই আহিছে আৰু মত আহিছোঁ। আমি ইয়াক সদায় ছাপোৰ্ট কৰি চেষ্টা কৰিছে ল'ৰাটোৱে সদায় যাতে আৰু উৎসাহিত হৈ পেলাই ভাল কামৰ দিশে ই ব্ৰতী হ'ব পাৰে। বেয়াবোৰৰ পৰা আঁতৰি যাতে ভালবিলাকৰ মানে ব্ৰতী হ'ব পাৰে, তাতে আপুনি আশীৰ্বাদ কৰিব আৰু আমাক মানে আশীৰ্বাদ কৰি থাকিব। তাই কামনা কৰিলোঁ আপোনালোকৰ সহায়বিলাক সদায় আৰু অভিজিত দালেও অশেষ ধন্যবাদ থাকিল, আপুনি এনেদৰে মোক ছাপোৰ্ট কৰাৰ বাবে। আৰু ৰাইজ আজিলৈ ইমানেই ভিডিঅ'টো। পাৰিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু এটা ভালদৰে খালী কমেণ্ট লিখিবলৈ আপোনালোকে নাপাহৰিব।